सासे नंखाय कबिराज फाहामथायनि मुङाव गोबां आइजोफोरजों देहायारि सोमोन्दो लाखिनायनि गोख्रों अजद जनायाव सासे नंखाय कबिराजआ मोजां मोननायनि नंखाय फावथिना फाहामथायनि मुङाव गोबां आइजोफोरजों देहायारि सोमोन्दो लाखिबोदों नंखाय कबिराजआ मुङा सुबत्त आली बरपेटा कलगसियानि कबिराज सुबत्त आली मुंनि नंखाय कबिराजआ जनायनि उदैफोराव गंसे भारा न'आव थानानै मिस्ट्रि खामानि मावनायनि अनगायैबो गुबुन गुबुन बेमार फाहामो नाथाय बे नंखाय कबिराजनि साननाय हनायानो जोबोरै आलादा नंगौ गिबियाव फाहामथाय बिनि उनाव नंखाय मोजां मोननाय गावनि न' बां गारनानै खमैबो 1 बोसोर सिगांनिफ्राय जनायनि गंसे भारा न'आव थानानै गोबां भुगिनांनाय सुबुंफोरखौ फाहामथाय होबोदों रायजोफोरनि अजद बेल' नङा सुबत्त आली कबिराजआ सासेल' नङा साथाम हिन्जावखौ लोगोआव लाफानानै न' भारायाव थायोमोन नाथाय बृहस्पतिबारखालि कबिराज आरो मोजां मोननाय सानैनिबो साना गाज्रिमोन सानैबो देहायारि सोमोन्दो लाखिबाय थानाय समावनो जायगानि सुबुंफोरा हमनो हायो आरो जनाय पुलिस बिफाननो गथायनानै होयो আপোনাৰ ঘৰ বৰপেটা কলকাতা ইয়াত ক'ত থাকে মই জুনাই উদয়পুৰ থাকোঁ কি কাম কৰে আপুনি বিল্ডিঙৰ ঠিকা কৰোঁ আৰু কি কৰে কবিৰাজো অলপ চলপ কৰোঁ আপোনাক কি কাৰণে থানালৈ অনা হ'ল এটা অবৈধ সম্পৰ্ক থকা বুলি কৈছে কাৰ লগত অবৈধ সম্পৰ্ক হেমাদলে কিমান বছৰ হ'ল আপোনাৰ এনেকুৱা অবৈধ সম্পৰ্ক কৰা নাই নাই মোৰ এনেকুৱা আগত স্পট নাই আপুনি কবিৰাজ কৰি পিনে এইবোৰ কাম কৰি আছে নাই কৰা এইবিলাক মই কেলেকে কৰিম মই এই প্ৰথম আৰু কিমানজনীৰ লগত আপুনি তেনেকুৱা অবৈধ সম্পৰ্ক ৰাখিছে কাৰো লগত নাই মানে ইয়াত ক'ত ভাড়া ঘৰত থাকে নেকি বৰপেটা কোনটো জেগাত আপোনাৰ ঘৰ ইয়াত ফেমিলি নাই নাই আপুনি অকলে থাকে আপুনি কবিৰাজক কি কি চিকিৎসা কৰে কাৰোবাৰ দেৱতা চেৱতা ধৰিলে কাৰোবাৰ মানে ব্ৰেইন শ্বট এইবিলাকক কাৰোবাৰ ঘাও কচৰা কিছুমান চিকিৎসা কৰোঁ আৰু আপুনি এতিয়া চিকিৎসা কৰাৰ নামত মহিলাৰ গোপন অংগত আপুনি তেনেকৈ হাত দিছে মই হাত দিয়া নাই বাৰু নহ'লে কেনেকৈ আপোনাক ইয়াত আনিলে এইটো এটা সম্পৰ্ক থকা বুলি আৰু আনিলে আৰু আপুনি ধৰিলে ৰাইজে ধৰিছে এনেই মোক স্পটত ধৰা নাই প্ৰমাণ হ'ল ইয়াৰ লগত সম্পৰ্ক দুই মাৰিছে ঠিক আছে আপোনাৰ মাইকী আছে নেকি আছে কেইজনী আছে এজনীয়ে আপুনি ইয়াত কাম কৰিব আহিছে তাৰপিছত কিয় এইবোৰ কাম কৰি আছে হা মই মানে একচুৱেলি এইটো মানি লোৱা নাছিলোঁ সিহঁতে নেৰিলে মোক সিহঁতে নেৰিলে মানে আপুনি পিছতে নাহিলেতো এনেই আপোনাক মাইকী মানুহে এনেকৈ নাই বেছি দিল খোলা মানুহ না ফচি যাব লাগে বেছিকৈ কিমান বছৰ হ'ল আপোনাৰ কবিৰাজ কৰা এক বছৰে হ'ল 1 বছৰ হ'ল আপোনাৰ সম্পৰ্কটো আছে কেনেকুৱা সম্পৰ্ক আপোনাৰ এনেই আৰু সম্পৰ্ক চিকিৎসা পাতি কৰোঁ আপুনি চিকিৎসাৰ নামত এইবোৰ কৰি আছে অবৈধ সম্পৰ্ক এনেকৈ নাই মোৰ ল'ৰাটো বেমাৰ ডাঙৰ ল'ৰাটো তাই চিকিৎসা কৰি আছিলোঁ মানুহজন যে সম্পৰ্ক অবৈধ সম্পৰ্ক আছে বুলি স্বীকাৰ কৰিছে তেনেকৈ নাই নাই যদি কেলে এখেতে নিজে স্বীকাৰ কৰিছে এতিয়া কেমেৰাৰ আগত কেতিয়াৰ পৰা চিনি পায় মানুহজন হ'ল আজি 7 মাহমান হ'ল 7 মাহ হ'ল কি আপোনাৰ ঘৰতে অহা যোৱা কৰে মোৰ তাত নাযায় মই ইয়াতে ল'ৰাটো ৰাখিছোঁ ৰুম এটা লৈ কিনি চিকিৎসা কৰি আছোঁ আপোনাৰ ঘৰটো ক'ত মোৰ জেলেম বেকুজেলম আপোনাৰ অবৈধ সম্পৰ্ক নাথাকিলে ৰাইজে কেনেকৈ ধৰি আনি পিনে আপোনাক থানালৈ কিয় আনিছে সন্দেহ কৰিছে মানে এতিয়া সন্দেহ কৰিছে বুলি কৈছে মানুহজনটো স্বীকাৰ কৰিছে আপোনাৰ লগত অবৈধ সম্পৰ্ক আছে বুলি স্বীকাৰ কৰিছে মিছাকেতো নক'ব ইমান গাঁৱৰ ৰাইজেতো মিছা নক'ব আপোনাৰ আমি গোপন সূত্ৰে গম পালোঁ যে এনেকুৱা এটা আমাৰ বজাৰৰে কি মছজিদকৈ এই মছজিদ কাষতে এটা গাঁও এটা আছে এই গাঁওখনৰ ওচৰতে এটা ভাড়াতীয়া হিচাপে তেখেতে বৰপেটাৰ বুলি কৈছে বৰপেটাৰ পৰা ইয়াত কৰ্মসূত্ৰে আহি কিনে আমাৰ ইয়াৰ জুনাইৰ এটা মহিলা এজনীৰ লগত অনৈতিক সম্পৰ্ক এটা গঢ়ি তুলিছে বুলি গম পোৱাৰ কাৰণে আমি আহি সঁচাকৈ সোধপোছ কৰোঁতে তেখেতে স্বীকাৰ কৰিলে মই তেখেতৰ লগত সম্পৰ্ক থকাটো সত্য মিস্ত্ৰী কিবা কিবি কাম কৰে বোলে মিস্ত্ৰীৰ উপৰি আৰু কি কাম কৰে মিস্ত্ৰীৰ উপৰি তেখেতে কোৱা মতে কবিৰাজো কৰে বুলি কৈছে কিবা ঝাৰ ফুকৰ কাম কৰে বুলি কোৱা আমি শুনিছোঁ ল'ৰাজনৰ বেমাৰটো কবিৰাজে বেমাৰ ধুনীয়াকৈ চিকিৎসা কৰি ভাল হৈছিলে বুলি কৈছে তাৰপিছত বেমাৰটো চাইছে এতিয়া কবিৰাজক বহুত বন্ধ কৰিছে সেইকাৰণে সেইটো কবিৰাজে নিজৰ বেমাৰটো কৰিব লাগে কিয় অবৈধ প্ৰেমত সোমাব লাগে
সেইকাৰণে আমি কবিৰাজৰ নামত কিবা কৰিছে মানে কবিৰাজৰ নামত কবিৰাজ বুলি সোমাই পেলাই সি অবৈধ প্ৰেমত সোমাই গৈছে মানে ল'ৰাটোৰ চিকিৎসা নামত এতিয়া সেই কবিৰাজৰ লগতে 3 গৰাকী একেলগতে থাকে নিজৰ মানুহগৰাকীৰ ঘৰটো এৰি পেলাই কবিৰাজে নিজে আনিছে কবিৰাজক সোধ-পোছ কৰোঁতে কবিৰাজে ক'লে যে সিহঁতৰ ফেমিলি মাইকী মানুহৰ নম্বৰ নাজানো মাইকী মানুহ আমাৰ মোৰ পৰিয়ালৰ ল'ৰা দুটা আছে বুলি কৈছে ল'ৰা দুটা নম্বৰো খুজিছিলোঁ আমি ল'ৰা দুটা নম্বৰো নিদিয়ে নিজৰ পৰিচয়ৰ বাদে পৰিয়ালৰ কাৰো পৰিচয় দিব নোখোজে নম্বৰো নিদিয়ে আমাক সেইকাৰণে আমি টানাত সমজাবলৈ বাধ্যতা হ'লোঁ ঘৰ ক'ত হয় কবিৰাজজনৰ ঘৰ বৰপেটাত বুলি গম পাওঁ আমি ইয়াত ক'ত থাকে ইয়াত উদয়পুৰ মছজিদৰ কাষতে ভাড়া এঘৰ লৈছে বুলি গম পাওঁ আমি তাৰপিছত আজি গম পালোঁ যে এই মানুহগৰাকী বৰপেটাৰ কবিৰাজ মানুহজনৰ লগত অবৈধ প্ৰেম কৰি আছে বুলি সেইকাৰণে আমি চবেই গাঁওবুঢ়াই আমি ৱাৰ্ড মেম্বাৰে একেলগত বহি পেলাই আমি বিচাৰ কৰোঁতে তাই কৈছে যে মই ইয়াত নিকা কৰিলোঁ ইয়াক ভাল পাওঁ বুলি কৈছে তাৰপিছত সেইকাৰণে আমি সকলোৱে মহিলাই থানাত লৈ পেলাই আমি সমজাই দিলোঁ নমস্কাৰ थाखो 8, 9 आरो 10 नि फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय इम्पल्स आसामा नोंथांनि थाखाय होदों अनलाइन टिउसन एप्सनि सुबिदा बर' आरो एसामिस मोन्नैबो बिजोंनि 8, 9 आरो 10 थाखोनि बिगियान सानखान्थि आरो इंराजि आयदायाव अनलाइन टिउसननि सुबिदाखौ होगोन मोनफ्रोमबो आयदायाव दान मोनसेनि फिसआ 250 रांल' जागोन 12 दाननि थाखाय फरायसानि अनलाइन टिउसना सोलिगोन इम्पल्स आसाम अनलाइन टिउसन एपआव लाइव क्लास अनलाइन टेस्ट अनलाइन एसाइनमेंट आरो डाउट क्लियरिंग सेशननि सुबिदा मोननो हागोन इम्पल्स आसाम अनलाइन टिउसन एपआव रोंगौथि गोनां एक्सपिरियेन्स फोरोंगिरिफ्रासो फोरोंगोन गोसो गुदुं फरायसाफ्रा गावगावनि मबाइलाव गुगल प्ले स्टोरनिफ्राय इम्पल्स आसाम एपखौ डाउनलड खालामनो हागोन लोगोसेयैनो 8099334099 जानबुं अनजिमायाव थोंजोङै जगाजग खालामनो हागोन